নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আসাম পুলিচৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টত কিমান ক্যান্ডিডেটে এপ্লাই কৰিছে আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টতে কিমান এবিট কিমান পদ আছে ইউবিট কিমান পদ আছে হে হবিহে সকলো লৈ আহিছোঁ এই ভিডিওটোত আপোনালোকে যদি মোৰ চেনেলত নতুন তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল এক নম্বৰ ডিস্ট্ৰিক্ট হৈছে বাক্সাত ইউবিট আছে 59 এবিট 106 টোটাল পদ আছে 165 total 22,536 টা ক্যান্ডিডেটে এপ্লাই কৰিছে টু বৰপেটা ডিস্ট্ৰিক্টত ইউবিট আছে 106 এবিট আছে 188 টোটাল পদ আছে 294 টা আৰু 24,560 টা ক্যান্ডিডেটে এপ্লাই কৰিছে তিনি বিশ্বনাথ ডিস্ট্ৰিক্টৰ আপোনাৰ ইউবিট আছে 50 এবিট আছে 89 টোটাল পদ 139 তো 11,220 টা ক্যান্ডিডেটে এপ্লাই কৰিছে বিশ্বনাথ ডিস্ট্ৰিক্টত আপোনাৰ আহিলে বঙাইগাঁও ডিস্ট্ৰিক্টত আপোনাৰ ইউবিট আছে 46 এবিট আছে 82 টোটাল পদ আছে 128 13,100 টা এপ্লাই কৰিছে বঙাইগাঁও ডিস্ট্ৰিক্টত আৰু পদ আছে আপোনাৰ 128 টা তাৰপিছত আহিলে কাছাৰ ডিস্ট্ৰিক্টত আপোনাৰ ইউবিট আছে 108 এবিট আছে 193 টোটাল পদ আছে 301 টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 19,285 টা তাৰপিছত আহিলে আপোনাৰ চৰাইদেউত আপোনাৰ ইউবিট 30 এবিট 53 আৰু টোটাল পদ 83 টা আৰু 3,810 টা আপোনাৰ এপ্লাই কৰিছে তাৰপিছত আহিলে আপোনাৰ চিৰাং ডিস্ট্ৰিক্টত আপোনাৰ ইউবিট আছে 30 এবিট আছে 54 আৰু টোটাল পদ আছে আপোনাৰ 84 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 7,226 টা তাৰপিছত আহিলে আপোনাৰ দৰং ডিস্ট্ৰিক্টত আপোনাৰ 50 ইউবিট আছে 57 এবিট আছে 101 আৰু আপোনাৰ টোটাল পদ আছে 158 আৰু আপোনাৰ দৰং ডিস্ট্ৰিক্টত টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 11,665 টা তাৰপিছত আহিলে ধেমাজি মোৰ ডিস্ট্ৰিক্ট হয় ধেমাজিত ইউবিট আছে 43 আৰু আপোনাৰ এবিট আছে 76 টোটাল 119 টা পদ আছে আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 12,616 টা ইমান ক্যান্ডিডেটে এপ্লাই কৰিছে মাত্ৰ আছে 119 টা তাৰপিছত আহিলে আপোনাৰ ধুবুৰী ডিস্ট্ৰিক্টত আপোনাৰ টোটাল ধুবুৰী ডিস্ট্ৰিক্টত আপোনাৰ আছে ইউবিট আছে 87 টা আপোনাৰ এবিট আছে 155 টা টোটাল এবি ইউবিট মুঠ 242 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 20,484 টা তাৰপিছত আহিলে আপোনাৰ ডিব্ৰুগড় জিলাত আপোনাৰ ইউবিট আছে 83 টা এবিট আছে 148 এবিট 148 আৰু টোটাল পদ 231 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 14,512 টা তাৰপিছত আপোনাৰ ডিমা হাছাও ডিস্ট্ৰিক্টত আপোনাৰ ইউবিট আছে আপোনাৰ 13 টা এবিট আছে 24 টা আৰু টোটাল 37 আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 1,841 টা তাৰপিছত আহিলে আপোনাৰ গোৱালপাৰাত ইউবিট আছে 63 আপোনাৰ এবিট আছে 112 টোটাল পদ 175 টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 9,375 টা তাৰপিছত আপোনাৰ আহিলে 14 নম্বৰত আপোনাৰ গোলাঘাটত ইউবিট আছে 66 এবিট আছে 180 টোটাল পদ আছে 184 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 14,655 টা
তাৰপিছত আহিলে 15ত আপোনাৰ হাইলাকান্দিত আছে ইউবিত আছে 41 আৰু এবিত আছে 73 টোটাল পদ আপোনাৰ 141 114 আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে আপোনাৰ 6694 টা তাৰপিছত হলো 16ত আপোনাৰ ওয়েস্ট কাৰ্বি আংলং ইউবিত আছে 19 টা এবিত আছে 33 টোটাল 50 টা আৰু আপোনাৰ টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 3305 টা তাৰপিছত আহিলে আপোনাৰ 17ত হোজাই ডিস্ট্ৰিক্টত আপোনাৰ ইউবিত আছে 58 এবিত আছে 103 টোটাল পদ 161 টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 6264 টা আপোনাৰ আহিলে 18ত যোৰহাটত ইউবিত আছে 58 এবিত আছে 103 টোটাল 161 টা পদ আছে টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 16399 টা তাৰপিছত আহিলে আপোনাৰ 19ত কামৰূপত আপোনাৰ ইউবিত আছে 94 টা এবিত আছে 168 টা টোটাল পোষ্ট আছে আপোনাৰ 262 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 26905 টা তাৰপিছত আহিলে আপোনাৰ কামৰূপ মেট্ৰ 20ত কামৰূপ মেট্ৰত আপোনাৰ ইউবিত আছে 67 এবিত আছে আপোনাৰ আৰু 120 টা টোটাল পদ আছে আপোনাৰ 187 টা টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 11471 টা 21ত আহিলে আপোনাৰ কাৰ্বি আংলঙত আপোনাৰ ইউবিত মুঠ পদ আছে 41 এবিত আছে 74 টোটাল আপোনাৰ পদ আছে 115 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে আপোনাৰ 6747 টা তাৰপিছত 22ত আহিলে আপোনাৰ কৰিমগঞ্জৰ আপোনাৰ ইউবিত আছে 77 এবিত আছে 137 টোটাল পদ আছে 214 টা আৰু আপোনাৰ টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 9636 টা তাৰপিছত আহিলে আপোনাৰ যদি আপোনালোকে মোৰ চেনেল নতুন হলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলক শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় তাৰপিছত আহিলে আপোনাৰ 23ত কোকৰাঝাৰ আছে ইউবিত আছে আপোনাৰ পদ আছে 53 টা এবিত আছে 94 টা টোটাল পদ আছে আপোনাৰ 147 আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে কোকৰাঝাৰত আপোনাৰ 13547 টা তাৰপিছত আহিলে আপোনাৰ 27ত লখিমপুৰত ইউবিত এপ্লাই কৰিছে 65 তাৰপিছত এবিত এপ্লাই কৰিছে 116 টোটাল পদ আছে 181 টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 18552 টা তাৰপিছত আপোনাৰ আহিলে 25ত মাজুলীত ইউবিত আছে 10 এবিত আছে 19 আৰু টোটাল হৈছে 29 তাৰপিছত তাত এপ্লাই কৰিছে মাজুলীত 4315 টা ক্যান্ডিডেটে তাৰপিছত 26ত আহিলে আপোনাৰ মৰিগাঁও ডিস্ট্ৰিক্টত আপোনাৰ ইউবিত আছে 60 এবিত আছে 107 আপোনাৰ টোটাল পদ আছে 167 টা আপোনাৰ টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 11411 টা তাৰপিছত আহিলে আপোনাৰ 27ত নলবাৰীত আপোনাৰ ইউবিত আছে 48 এবিত আছে 86 টোটাল পদ আপোনাৰ 134 টা আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 14316 টা 28ত আহিলে আপোনাৰ নগাঁৱত আপোনাৰ ইউবিত আছে আপোনাৰ 118 টা এবিত আছে আপোনাৰ 211 টা আৰু টোটাল পদ আছে আপোনাৰ 329 আৰু টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে 16337 টা 16337 টা এপ্লাই কৰিছে নগাঁও ডিস্ট্ৰিক্টত তাৰপিছত আহিলে আপোনাৰ 29ত শিৱসাগৰত আপোনাৰ ইউবিত আছে 37 এবিত আছে আপোনাৰ 67 টোটাল পদ আছে 104 টোটাল ক্যান্ডিডেটে এপ্লাই কৰিছে আপোনাৰ 13114 টা ক্যান্ডিডেট
তাৰ পিছত আছিল আপোনাৰ 30ত আছে আপোনাৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আপোনাৰ আছে ইউবিত আছে 61 এবিত আছে আপোনাৰ 109 টোটাল পদ আছে আপোনাৰ 170 টা আৰু টোটাল ক্যান্ডিডেট এপ্লাই কৰিছে আপোনাৰ 12475 টা তাৰ পিছত আছিল 31ত সাউথ সালমাৰ্ক আপোনাৰ আছে ইউবিত আছে 35 এবিত আছে 62 আৰু টোটাল পদ আছে 97 টোটাল ক্যান্ডিডেট এপ্লাই কৰিছে 2988 টা তাৰ পিছত আহিলে আপোনাৰ 32 তিনিচুকীয়া ডিস্ট্ৰিক্টত আপোনাৰ এপ্লাই আপোনাৰ ইউবিত আছে পদ 82 এবিত আছে 146 টোটাল পদ আছে আপোনাৰ 228 টোটাল ক্যান্ডিডেট এপ্লাই কৰিছে আপোনাৰ তিনিচুকীয়া ডিস্ট্ৰিক্টত 14302 টা ক্যান্ডিডেট তাৰ পিছত আহিলে একেবাৰে শেষত উদালগুৰি 33 উদালগুৰিত আপোনাৰ ইউবিত আছে 52 টা এবিত আছে আপোনাৰ 92 টা পদ টোটাল পদ আছে আপোনাৰ 144 টোটাল ক্যান্ডিডেট এপ্লাই কৰিছে উদালগুৰিত 11906 টা টোটাল অল অসমত 4,13,049 টা ক্যান্ডিডেট এপ্লাই কৰিছে বন্ধু বান্ধৱীসকল ভিডিওটো চাই কেনে পালে জনাব যদি আহে আপোনালোকে মোৰ চেনেলত নতুন তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকল এইখন হৈছে 2018 যেতিয়া এপ্লাই হৈছিল হে এপ্লাই হোৱা আপোনাৰ মুঠ পদৰ সংখ্যা আৰু আপোনাৰ মুঠ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে মুঠ এপ্লিকেশন এপ্লাই কৰা ক্যান্ডিডেটৰ সংখ্যা 2019ত আকৌ 2019 চনৰ শেষৰ ফালে আকৌ অনলাইনৰ ডেট আকৌ মুকলি কৰিছিল নতুনকৈ অনলাইন কৰিবলৈ হেতু লিষ্ট পোৱা নাই অলপ এতিয়া যিমান আছে এপ্লিকেশন মানে কি ক্যান্ডিডেটৰ সংখ্যা তাতকৈ অলপ বেছি বাঢ়িব বন্ধু বান্ধৱীসকল ভিডিওটো ইমানে আসলে যদিহে আপোনালোকে নতুন আকৌ কৈছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আপোনালোকৰ আসাম পুলিচত জুনে আপোনালোকে এপ্লাই কৰি থোৱা আছিল সকলোকে শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় কিমান পদ আছে এবিট ইউবিট আৰু কিমান ক্যান্ডিডেটে এপ্লাই কৰিছে প্ৰত্যেকখন ডিস্ট্ৰিক্টত বন্ধু বান্ধৱীসকল মানে ক্যান্ডিডেট আপোনালোকৰ ডিস্ট্ৰিক্টত যিমান বেছি হ'ব হিমানে আপোনালোকৰ কাট অফটো বাঢ়িব সেইকাৰণে আপোনালোকে যিমান পাৰে আপোনালোকে প্ৰেক্টিস কৰক সকলোকে এই ভিডিওটো শেয়াৰ কৰি আপোনালোকে জনাই দিয়ক যে বন্ধু বান্ধৱীসকল ভিডিওটো চাওঁতে আকৌ বহুত ধন্যবাদ জয় আই অসম।